নমস্কাৰ প্ৰিয় শ্ৰোতাসকল, এয়া আমাৰ জীৱনলগী ৰেডিঅ' শ্ৰোতা সংঘৰ মাইক্ৰফোনৰ সন্মুখত মই দীপজ্যোতি বৰা। প্ৰিয় শ্ৰোতাসকল, আজি আমাৰ জীৱনলগী ৰেডিঅ' সংঘৰ বিশেষ এটি অনুষ্ঠান সজাই আনিছোঁ। আপোনালোকে নিশ্চয় গম পাইছে যে আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস। 1948 চনৰ 1 জুলাইত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ প্ৰতিষ্ঠা হৈছিল। এইবাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰই ৭৫ বছৰত তথা মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিছে। এই শুভক্ষণত আমি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সকলো কৰ্মকৰ্তা, সকলো ঘোষক-ঘোষিকা, লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সৈতে জড়িত সকলো ব্যক্তিকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আমাৰ জীৱনলগী ৰেডিঅ' সংঘই আকাশবাণী গুৱাহাটীৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি আজি এটি বিশেষ সাক্ষাৎকাৰ অনুষ্ঠান প্ৰচাৰ কৰা হৈছে। আৰু আজি আমাৰ জীৱনলগী ৰেডিঅ' সংঘৰ বিশেষ অতিথি হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বৰ্তমানৰ কেন্দ্ৰ সঞ্চালক বিশিষ্ট কবি ৰাজীৱ বৰুৱা ছাৰ। আহকচোন আমি ৰাজীৱ বৰুৱা ছাৰৰ সৈতে আজি অলপ কথা পাতোঁ, তেওঁৰ বিষয়ে জানো, লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাৰজত জয়ন্তীৰ লগত সংগতি ৰাখি বিভিন্ন যি অনুষ্ঠানৰ পৰিকল্পনা কৰিছে, লগতে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহৰ ওপৰত তেওঁ চমু অনুভৱ আমি জানো। ৰাজীৱ বৰুৱা ছাৰ, পোনপ্ৰথমে আপোনাক আমাৰ জীৱনলগী ৰেডিঅ' সংঘলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। হয় ছাৰ, আমি অনুষ্ঠানৰ আৰম্ভণিতে যদি আপোনাৰ জন্ম ঠাইখনৰ লগতে আপোনাৰ শিক্ষা জীৱনৰ বিষয়ে অকণমান চমুকে আপোনাৰ পৰা জানি লওঁ, ভাল লাগিব। বৰখোলা, তাতে মোৰ জন্ম হৈছিল আৰু তাতে মোৰ প্ৰাথমিক শিক্ষা, তাৰ পাছত হাইস্কুলীয়া শিক্ষা এইবোৰ মই লাভ কৰিছিলোঁ। তাৰ পাছত মই গোলাঘাট DR কলেজত, দেৱৰাজ ৰয় কলেজৰ পৰা ডিগ্ৰী লাভ কৰোঁ। তাৰ পাছত মই গুৱাহাটী বিশ্ববিদ্যালয়লৈ আহোঁ। গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰোঁ। ছাৰ, যিহেতু 1948 চনৰ 1 জুলাইত আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰতিষ্ঠা লাভ কৰিছিল আৰু 2022 চনৰ 1 জুলাই তাৰিখে আকাশবাণী গুৱাহাটী কেন্দ্ৰই মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিব। ছাৰ, এই সম্পৰ্কত ছাৰ আপোনাৰ চমু অনুভৱ জনাবচোন। আকাশবাণী গুৱাহাটীয়ে হয় মহাৰজত জয়ন্তী বৰ্ষত পদাৰ্পণ কৰিলে হয় এইটো অসমৰ জাতীয় জীৱনৰ বাবে এক যুগান্তৰকাৰী অসাধাৰণ ঘটনাৰূপে চিহ্নিত হ'বৰ যোগ্য। হয় আৰু এই গৌৰৱময় ক্ষণৰ সাক্ষী হ'বলৈ পাই আমি নিশ্চয় ভাল পাম। হয় আৰু এইটো সেই মুহূৰ্তত আমি আকাশবাণী যিসকলে বিভিন্ন ধৰণে বৰঙণি আগবঢ়ালে আকাশবাণীৰ শ্ৰীবৃদ্ধিত, সেইসকলক আমি স্মৰণ কৰিবলৈ ভাল পাম। ছাৰ, যিহেতু এতিয়া বৰ্তমান আপুনি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এজন সঞ্চালক, ছাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰত সঞ্চালক হোৱাৰ আগতে আপুনি আকাশবাণী অন্য কোনো কেন্দ্ৰৰ সৈতে জড়িত হৈ আছিল নেকি? আকাশবাণীত যোগদান কৰোঁ সেয়া 1993 চনৰ আগষ্ট মাহত। সেয়া প্ৰথম মই যিটো কেন্দ্ৰত, আকাশবাণী কেন্দ্ৰত যোগদান কৰিছিলোঁ, এই কেন্দ্ৰটো অৰুণাচল প্ৰদেশৰ পাছিঘাট। অৰুণাচল প্ৰদেশৰ পাছিঘাটত মই প্ৰগ্ৰেম এক্সিকিউটিভ হিচাপে যোগদান কৰিছিলোঁ। তাৰ পাছত পাছিঘাটৰ পৰা গুৱাহাটীলৈ আহিলোঁ। গুৱাহাটী কেন্দ্ৰৰ পৰা আকৌ তেজপুৰ কেন্দ্ৰলৈ গ'লোঁ। তাৰপাছত আকৌ আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে যিটো কেন্দ্ৰ, আমাৰ যিটো কাৰ্যালয় আছে, এই কাৰ্যালয়টো কিছুদিন মই অনুষ্ঠান কাৰ্যবাহী হিচাপে আছিলোঁ। তাতে মই প্ৰমোচন বা পদোন্নতি লাভ কৰোঁ। এইদৰে মোৰ যিটো পৰিক্ৰমা এইটো চলি আছে। হয় ছাৰ, জানি যথেষ্ট ভাল লাগিল আপোনাৰ আকাশবাণী সম্পৰ্কত যিখিনি অনুভৱ জনালে আমাক। ইয়াৰ উপৰি যিহেতু আপুনি আকাশবাণী গুৱাহাটী কেন্দ্ৰ সঞ্চালক হিচাপে, যিহেতু আপুনি FM মহাবাহু এই পৰিৱেশটো যিহেতু লাভ কৰিলে, আপোনাৰ দিনতে FM মহাবাহু যিহেতু হৈছিলে, সেই সম্পৰ্কে যদি আমাৰ শ্ৰোতাসকলক অকণমান জনাই ভাল লাগিব। আকাশবাণী
আচলতে আগতে আমি আমাৰ যিটো সমস্যা হৈছিল, যিটো কাৰিকৰী সমস্যা এটা হৈছিলে, কাৰিকৰী সমস্যাটো হ'ল যে শ্ৰোতাসকলে অনুষ্ঠানসমূহ স্পষ্টকৈ নিয়াৰিকৈ শুনিবলৈ নাপায়। হয়। আমি এফএমৰ জৰিয়তে শ্ৰোতাসকলক যথাৰ্থতে ভাল সেৱা আগবঢ়াবৰ বাবেই এই FM সেৱা প্ৰৱৰ্তন কৰা হ'ল, FM ট্ৰেন্সমিটাৰ বহুওৱা হ'ল। আৰু এইটো কাৰণে কিছু কষ্ট কৰিব লগা হ'ল। আমি যিহেতু আমি পতিয়ন ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পতিয়ন নিয়াবলগীয়া হ'ল যে FM সেৱা কিয় গুৱাহাটীত প্ৰয়োজন আছে। গতিকে আৰু আনন্দৰ কথা যে গুৱাহাটীৰ যিসকল আকাশবাণী গুৱাহাটীৰ যিসকল শ্ৰোতাসকলে FM সেৱাক আদৰণি জনালে। আচলতে যথেষ্ট সহায় লাভ কৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰই, আৰু শ্ৰোতাসকলে অনুষ্ঠানবোৰ যিহেতু প্ৰতিটো অনুষ্ঠানে শুনি ভাল পায়, আৰু আকাশবাণী কেন্দ্ৰৰ যিবিলাক অনুষ্ঠান আছে, চিঠি পত্ৰ হওক বা ফোন ইন অনুষ্ঠানবিলাক আছে, এই অনুষ্ঠানলৈ ফোন কৰি অনুষ্ঠানসমূহ ভাল পোৱা কথা প্ৰকাশ কৰে। যিহেতু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অনুষ্ঠানসমূহৰ ওপৰত আপোনাৰ বিশেষকৈ চমু অনুভৱ আমি জানিব বিচাৰিছো। আকাশবাণী কেন্দ্ৰৰ যি অনুষ্ঠান, মোৰ এটা বদ্ধমূল ধাৰণা যে শ্ৰোতাসকলে পোনপটীয়াকৈ অংশ ল'ব পাৰিলেই সেই অনুষ্ঠানটো শ্ৰোতাৰ মাজত জনপ্ৰিয় হয়, শ্ৰোতাসকলে ভাল পায় তেতিয়া। গতিকে আমি সেই কথাটোৰ প্ৰতি লক্ষ্য ৰাখিছো, যিটো আমি শ্ৰোতাসকলে পোনপটীয়াকৈ ভাগ লোৱা, যিটো ইংৰাজীত ইণ্টাৰেক্টিভ প্ৰগ্ৰেম বুলি কয়, সেই ইণ্টাৰেক্টিভ প্ৰগ্ৰেমত আমি গুৰুত্ব প্ৰদান কৰি আহিছো। সেইকাৰণে আমাৰ যি লাইভ প্ৰগ্ৰেম আছে, আমাৰ এই লাইভ প্ৰগ্ৰেমবোৰ জনপ্ৰিয়। তাৰোপৰি আমাৰ যিটো উপন্যাস পাঠ অনুষ্ঠান, আমাৰ নাটকবিলাক, আমাৰ সাহিত্য অনুষ্ঠান, আমাৰ বিশেষ সাক্ষাৎকাৰ ভিত্তিক অনুষ্ঠান, এই অনুষ্ঠানবোৰ শ্ৰোতাসকলৰ মাজত জনপ্ৰিয়। আচলতে শ্ৰোতাসকলে এইখিনি মোৰ ধাৰণা হৈছে এইবোৰ শুনাৰ পাছত শ্ৰোতাসকলৰ যিটো ৰুচি, সেই ৰুচিও উন্নত হৈছে। হয় ছাৰ, যিহেতু কি নাম দি মাতিম বুলি এটা অনুষ্ঠান আছে আকাশবাণী গুৱাহাটী কেন্দ্ৰত, আটাইতকৈ জনপ্ৰিয় হৈছে এই অনুষ্ঠানটি। এই অনুষ্ঠানটি সম্পৰ্কত ছাৰ আপোনাৰ অনুভৱ জানিব বিচাৰিছো। এই কি নাম দি মাতিম এই অনুষ্ঠানটো আচলতে আমি কভিড মহামাৰীৰ সময়ত শ্ৰোতাসকলক সহায় কৰাৰ কাৰণে, শ্ৰোতাসকলৰ লগত পোনপটীয়াকে যোগাযোগ ৰক্ষা কৰাৰ বাবে, তেখেতসকলৰ মনত মনোবল যোগোৱাৰ বাবে এই অনুষ্ঠানটো পৰিকল্পনা কৰা হৈছিল। পিছলৈ ই বিভিন্ন ৰূপ ললেগৈ, কিন্তু এই অনুষ্ঠানটোৰ ঘাই উদ্দেশ্য হৈছে জ্ঞান প্ৰদান কৰা, শ্ৰোতাসকলৰ মাজত সংযোগ গঢ়ি তোলা, আৰু এই উদ্দেশ্যই সাফল্য লাভ কৰিছিলে বুলি মোৰ ধাৰণা হয়। ছাৰ, যিহেতু আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এটা বিশেষ জনপ্ৰিয় অনুষ্ঠান হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাটকৰ যিটো অনুষ্ঠান, বিশেষকৈ নাট্য অনুষ্ঠান, এই নাট্য অনুষ্ঠানটিৰ সম্পৰ্কত ছাৰ আপোনাৰ চমু অনুভৱ জনাবচোন। ভাল পাম যে আমি এই মহাৰজত জয়ন্তী বৰ্ষতে আমি এটা নাট্য সপ্তাহ 7 দিন জোৰা নাটকৰ প্ৰচাৰ আমি কৰিম। 7খন নাটক আমি একেৰাহে প্ৰতিটো দিনত প্ৰচাৰ কৰিম। এইটো আমাৰ মহাৰজত জয়ন্তী বৰ্ষৰ এটা বিশেষ অনুষ্ঠান বুলি আমি গণ্য কৰিছো। গতিকে আৰু এটা কথা, আকাশবাণী গুৱাহাটী এটা ক্ষেত্ৰত বাটকটীয়া আছিল।
সেয়া হ'ল যে আকাশবাণীৰ গুৱাহাটীতেই প্ৰথম নাট্য সপ্তাহ হৈছিল আৰু সেইটো সৰ্বভাৰততে প্ৰথম যে নাট্য সপ্তাহ গুৱাহাটীয়ে পালন কৰিছিলে, এইটো এটা তাৎপৰ্যপূৰ্ণ দিশ। প্ৰিয় শ্ৰোতাসকল, ইমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ মহাৰজত জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি প্ৰচাৰ কৰা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বৰ্তমানৰ কেন্দ্ৰ সঞ্চালক ৰাজীৱ বৰুৱা ছাৰৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। এই সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ডটি শুনিবলৈ পাব কাইলৈ এই একে সময়তে আমাৰ জীৱন নগৰ ৰেডিঅ' সংঘৰ ইউটিউব চেনেলৰ যোগে। শুনিবলৈ নাপাহৰিব।